বন্ধুসকল আপোনালোকক মোৰ চেনেললৈ অশেষ ধন্যবাদ। আজি মই আপোনালোকক NRCৰ জাননীৰ বিষয়ে এটি অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক বহুতো সহায় কৰিব আৰু আজি মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনাৰ যিখন নোটিছ আহি আছে সেই নোটিছখন কিয় আহি আছে আৰু কেনেকৈ গম পাব আপোনাৰ এই নোটিছখন কিহৰ কাৰণে আহি আছে এই বিষয়ে আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম। বহু মানুহে ভয় খাই আছে যে মোৰ নাম NRCৰ ফাইনেল ড্ৰাফটত আহি গ'ল, তাৰ পিছতো মোৰ নামত কিয় নোটিছ আহি আছে। চ' আজি মই এই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি লওক। ফ্ৰেণ্ডছ, এতিয়া NRC কৰ্তৃপক্ষৰ পৰা আমাৰ ওচৰত যিখন নোটিছ আহি আছে সেই নোটিছখন 3 ধৰণৰ হয়। এই তিনিওটা বিষয়ে আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম। আপোনাৰ ওচৰত অহা নোটিছখন ভালদৰে চাই ল'ব আৰু তাৰ ওপৰত এটা শব্দ দেখিবলৈ পাব CN বুলি লিখা আছে। এই CNটো যদি CN 2.2 হয় তেন্তে আপোনাৰ এই নোটিছখন আহিছে আপুনি গৈ সাক্ষী দিবলৈ। অৰ্থাৎ আপুনি ব্যৱহাৰ কৰা যিখন লিগেচি ডাটা সেই লিগেচি ডাটাখন আপোনাৰ অইন এজন ফেমিলিৰ সদস্যই ব্যৱহাৰ কৰিছে যাৰ নাম ফাইনেল ড্ৰাফট NRCত অহা নাই। গতিকে আপুনি গৈ তাত ক'ব লাগিব যে এই সাক্ষী দিব লাগিব যে এই ব্যক্তিজন হয় আমাৰ এই ফেমিলিৰ হয়। ঠিক সেইদৰে আপোনাৰ ওচৰত অহা নোটিছখন যদি CN 2.1 হয় সেইখনো আপোনাৰ 2.2 নিচিনা, অৰ্থাৎ ইয়াতো আপুনি গৈ সাক্ষী দিব লাগে। কিন্তু যদি আপোনাৰ ওচৰত অহা নোটিছখন CN 1.1 হয় তেন্তে এইখন হ'ল মেইন নোটিছ। আপোনাক বিভিন্ন ধৰণৰ বিষয়ে কি কৰা হ'ব, সোধা হ'ব। আপুনি এইখন লৈ যাওঁতে ভালকৈ আপোনাৰ ডকুমেণ্ট সকলোবোৰ লৈ যাব আৰু বাকী মানুহ যিবিলাক আপোনাৰ সদস্য আহিব সেইসকলে আপোনাৰ সাক্ষী দিব লাগে।